নিয়মখিনি মানে আজিৰ পৰাই আৰম্ভ কৰিব পৰা হৈছে। ইয়াতে বহু মানুহ আহিছে আৰু আপোনালোকৰ পুৰণা চিনাকি পুৰণা বন্ধু প্ৰিয় বন্ধু জুবিন দাৰ প্ৰিয় বন্ধু আমিতো সকলো অনুৰাগী হয় সকলো আহি আছে আৰু কি ধৰণে কিবা ইয়াতে ধৰক নাম কীৰ্তন বা কি ধৰণে কি আয়োজন কৰিব অকণমান কিবা ইয়াতে এতিয়া আজিৰ পৰাহে কৰাই হোৱা নাছিলে, 8 দিনৰ পৰা আৰম্ভ হৈছে। আমি 11 দিনীয়া নিয়ম কৰিম, 10 দিনীয়া আৰু 11 দিনীয়া, আৰু পিছত 13 দিনৰ দিনা নিয়ম যোৰহাটত কৰা। যিকোনো বস্তু ব্যৱহাৰ হৈছে সেইখিনি সংৰক্ষণৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কিবা ভাবিছে নেকি কথাটো? শেষ যাত্ৰা মানে বেছি তেওঁ যেনেকৈ থাকে জুবিনক তেনেকৈ বিদায় দিয়া হৈছে আৰু গতিকে তেওঁৰ সকলোখিনি বস্তু আমি সংগ্ৰহ কৰিম। যিমান ব্যৱহাৰ কৰা বস্তু আমাৰ হাতত আছে আৰু জুবিনেতো বেছিভাগ ব্যৱহাৰ কৰা বস্তু কোনোবাই কাৰোবাক লগ পালে দিয়ে থাকে বহুত। এতিয়া যিমানখিনি বাকী আছে গোটেইখিনি আমি সংগ্ৰহ আৰু চিনেমাখন যিহেতুকে আমি ৰাইজে কথা পাতিছোঁ অলপ আগে, তেখেতে কৈছে কথা কাম কিছুমান বাকী আছে, আপোনাৰ কি অপ্ৰাণ চেষ্টা চলাব? মানে মই সেইটো বিচাৰিছোঁ জুবিনৰ এইটো বিৰাট খুব হেঁপাহৰ কাম এটা আছে। অনবৰতে ৰৈ বিনালে কৰি আছে, সেইখিনি কামত লাগি আছে। বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল, তেওঁ দাবীটো নহ'ল, দাবীটো কাপোৰ পৰা ঘূৰি কৰা কথা। বাকী সকলো আৰ্টিষ্টৰ দাবী নহয়, তেওঁখিনি থাকি গ'ল আৰু সেইকাৰণে তেওঁৰ মাতটো চাগে নামখিনি গৈছিল, কিন্তু যিখিনি চিম কৰা হৈছিলে সেইখিনি ৰাখিম বুলি ভাবিছোঁ। বাকী চিনেমাখনৰ কামটো যি পাৰোঁ কৰিম, কাৰণ 31 তাৰিখে তেওঁ বিচাৰিছিল যে আমি 31 তাৰিখে ৰিলিজ কৰিম। গতিকে এইখিনি ৰাজেশতো লাগি আছে, মোক কৈছে কৰি দিম আমি। কাম আৰম্ভ চাগে কৰিবই খালি তেওঁলোকে প্লেন কৰিছে। মই এতিয়া মানে মই নিজে গমেই পোৱা নাই আচলতে কি হৈ আছে, কিন্তু কৰিব লাগিব। মই কৰিলে ময়ো বহুত সুখী হ'ম আৰু মই জানো তেওঁ বহুত চিনেমাখন তেওঁ লাইন আপ এটা চাবলৈ পালে আৰু তেওঁ সুখী কামটো আৰু নিজৰ এষ্টাব্লিছমেণ্ট শ্বটটো মানে নিজে আৰু ৰিশ্বুট কৰি গৈছে সেইদিনাখন নিজৰ মতে। মোক কৈছে কেনেকুৱা ধুনীয়া হ'ব চাবাচোন, সেইটোৱে মই তেওঁ ভাল পোৱাকৈ হ'ব আৰু দেউতাৰ কালি অকণমান অসুস্থ হৈছিলে, দেউতা ঠিকে আছে ঠিকে আৰু এতিয়া বৰ্তমান কণ্ট্ৰলতে আছে, কালি অকণমান অসুস্থ হোৱা দেখিছিল। হ'বই আৰু এনেকুৱা চিটুৱেশ্যনবোৰ তেওঁ মানে বৰ বেয়াকৈ চক পাইছে আচলতে, সেইকাৰণে দেউতা মানে অলপ অসুস্থ হয় এতিয়া। হ'লেও কালি শেষ যাত্ৰা যি ধৰণে সকলো ৰাস্তাই ঘাটে বাটে পথে ওলাইছে, আপুনি এতিয়া আপোনাৰ কাষতে আমি জুবিন দা দেখা পাওঁ। মই সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱানৰ আত্মা আছিল। গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক, কিন্তু সেই ইমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে। আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ, দেখিছোঁ। আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম বিচাৰ ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে, মই নিজে আচৰিত। দেশ বিদেশৰ পৰা আহিছে সকলো। জুবিনৰ প্ৰতি সেয়াই মৰম আৰু এজন শিল্পীয়ে যি পাব লাগে, মই ভাবিছোঁ যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই, তেনেকৈ সকলোৱে দিছে। একো নাছিল তাত, মানে একোৱেই নাছিল অন্য, যে অকল মানুহ আছিল জুবিনৰ কাষত। এতিয়াও আছে, মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে। নাই মই সেইবোৰ কথা এতিয়া মই মোৰ লগত কোনো যোগাযোগ নাই, মই একো কথা নাজানো সেইবোৰ কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।